মুরগি এক গরমের মাঝে খেয়ে যাবে हेलो एवरीवन गुड मॉर्निंग की खबर आशा करूँ सकलोरे बहुत बेसि भाले आछे मैं मौसुमी आपनालोक पुनरबार स्वागतम जनालो मोर अन्य एटी भिडिओলৈ এতিয়া ৰাতিপুৱা ওলাইছো মানে গাঁৱত যাব ওলাইছো মানে বিশেষ কাৰণত মানে মোৰ বেক একদম পেইন কৰি আছে যোৱাকালিৰ পৰা যোৱাকালি ডক্টৰৰ ওচৰলৈ গৈছিলো ভবেৰণ দিছে কিবা কিবি টেবলেটটো দিছে বাট একো ভাল পোৱা নাই তো ভাইকো ক'লো ফোন কৰি পেলাই তো ভাই আহিল গাঁৱৰ পৰা আহি পেলাই কৈছে বল তাতে জাৰা মানুহ আছে তো জাৰিলে ভাল পাবি তো সেইটো কাৰণত গৈছো মই এতিয়া বাচ্ছাৰত আৰু ভাবিলো মই ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ বহুত দিন ভিডিঅ' দিয়া নাই যিহেতুকে তাৰপিছত আকৌ মোৰ বৰপাৰো অলপ অসুখ হৈ আছে অলপ নহয় বহুতে বেছি অসুখ হৈ আছে আইচিউত আছে গুৱাহাটীত তো বৰমাৰো অলপ খবৰ লৈ আহোঁ ঘৰত আছে তো বলক ভাবিলোঁ মই আপোনালোককো দেখুৱাবলৈ তো বলক ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মোক শেষত জনাব নাপাৰিব আপোনালোকে কেনেকুৱা বোলে বেয়া পেইন কৰি আছে মই হ'লেও মোবাইল ধৰি আছোঁ চেনক এতিয়া যাওঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈ তো ওলাই আহিছোঁ মই যাবৰ কাৰণে আৰু টুপিটো পিন্ধি লৈছোঁ ঠাণ্ডা বহুত সেইকাৰণে বলক আৰু আহি পালো মই আহি মোৰ জন্তু মোৰ কলাত উঠি গ'ল তো চমু দি চমু এটা দি আৰু এইটো আমাৰ খাল আৰু ইয়াতে আমাৰ ভাবিজিয়ে কাপোৰ ধুইছে মোৰ 12টা মাহত 13টা বেমাৰটো ক'ত দেখা পালে তই লেতেৰা পানীত কাপোৰ ধুইছা তুমি এতিয়া অলপ যাওঁৱে আৰু মই জাৰিবৰ কাৰণে কি বস্তু এতিয়া অলপ জাৰিলৈ মোৰ পিঠিখন আৰু ডাঙৰ আমাৰো এটা খবৰ এটা লৈ চাই থাকিব ভিডিঅ'টো আমা গুণগুণে পুৰা মাথাত মাৰাখন মোক পিন্ধি দেখুৱাই আছে আৰু তাই বোলে কিবা পঢ়িব এতিয়া পঢ়া আৰু বি ও মা কি দুখ পাইছো আলিফ বা তা সা জিম হা খা দা পিঠিৰ বিষ হৈছে অলপ খাওঁ মই অলপ খাওঁ দি আছা দে দিয়া yummy yummy লাজ লাগছে কি খবৰ আপোনালোকৰ তো গুণগুণক মই এনেই মিছা কৈছিলোঁ মই ঘৰত যাওঁ বুলি তো তাই ইয়াতে চাওক না খং কৰি পেলাই এনেকৈ বহি আছিল বেচেৰি এতিয়া আমি গৈ আছোঁ বৰপাৰ খবৰ ল'বৰ কাৰণে ৰ'দ দিছে নহয় আৰু মোৰ লগত আছে আমাৰ স্পেচিয়েল ভাবিজি আৰু তাইক মই আজি চুলি কাটি দিছোঁ আৰু তাই খং কৰি আছে আৰু এইখন স্কুলত মই পঢ়িছিলোঁ সৰুতে 2 বছৰমান মই ইয়াতে পঢ়িছোঁ চাওক ক্লাছ চলি আছে চাগে ভিতৰৰ ফালে তো গেট চেট বন্ধ হৈ আছে চাওক কি ধুনীয়া আগতে এনেকুৱা নাছিল অলপ বেলেগ আছিল বাট এতিয়া চেঞ্জ হ'ল এতিয়া মানে মই বপ্পাহঁতৰ ঘৰ আহি পালোঁ আৰু মই ইহঁতৰ ঘৰৰ ভিতৰত ভিডিঅ' নকৰোঁ কাৰণ বহুত মানুহ আছে আৰু ভালো নালাগে এনেকৈ ভিডিঅ' বনাবৰ কাৰণে আৰু এইটো মোৰ বপ্পাৰ ল'ৰাৰ ল'ৰা হয় মই দেখা নাছিলোঁ ইয়াক তো চাওক কি কিউট হয় আৰু ইয়াক মই লৈ আছিলোঁ ইয়াতে বাৰাণ্ডাখনতে বহি আৰু ই মাকে কিবা কৈ আছিল তো মাকক চাই চাই সি তাৰমানে পূৰা চাইছিল কোনফালেদি কি কৈ আছে আজিকালি ন বাচ্ছাবিলাকে চব গমেই পায় সৰুৰে পৰা বপ্পাহঁতৰ ঘৰৰ পৰা আহি এতিয়া আমি আছোঁ মিৰিজা মাহীহঁতৰ ঘৰত আৰু মিৰ্জা মাহী মিৰ্জা মাহী চাহ বনাইছে আৰু চাহ খাই পেলাই আমি যাম এতিয়া ঘৰলৈ আৰু ইয়াতে আমাৰ বৌৱে বনাইছিল মাছ আৰু শাক ভাজি
আৰু এইটো আমাৰ মিৰিজা মাই আমাৰ দালি মিৰিজা মাহীয়ে ইয়াতে খাই যাবি মিৰিজা মাহীহঁতে ঘৰ বনাইছিল মানে বিল্ডিং বনাইছে তাতে আৰু মোক ক'লে যে যা চাগৈ চায়া এবাৰ আমি কেনেকৈ কি বনাই আছোঁ বুলি তো তাতেই গুণগুণ আৰু মই যাবৰ কাৰণে ওলালোঁ মানে গ'লোঁ আৰু চাবৰ কাৰণে ওপৰত উঠি পেলাই তো মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ বুলি ইয়াৰে পৰা আমাৰ আধা চুৰচুৰিখন দেখাই পায় আৰু ঘৰবিলাক আৰু বেছি নহয় টিংবিলাক তো চাওক ন আমাৰ গুণগুণৰ বেষ্ট ফ্ৰেণ্ড চা তোকে কি দেখিছা চা মুখখন চা দূৰে এয়া আমাৰ মিৰিজা মাহীৰ আচাৰ এবাৰ কি কৰিবা নোৱাৰো এইবিলাক কি কৈছা মাহী ভাল লাগছি আৰু এইবিলাক আমাৰ মিৰিজা মাহীৰ আচাৰ হয় আৰু ইপিনে চাওক না চৌকাত দালি বনাই আছিল বেয়া টেষ্টি লাগে আৰু ইপিনে মিৰিজা মাহী বনাই আছিল চালাড আজি তাৰমানে মিৰিজা মাহীটোতে ভাতকেইটা খালোঁ আৰু এতিয়া ভাত পানী খাই উঠিলোঁ আমি আৰু এতিয়া অলপ ৰেষ্ট লৈ উঠি যাম ঘৰলৈ হা ভাত খাই উঠি তামোল মেইনটো অলপ খাই লওঁ বেক বিষটো জাৰাৰ পাছত বহুতেই বেছি ভাল পাইছোঁ হ'লেও অলপ ভান মাৰি ধৰে আৰু অলপ আবেলি আৰু জাৰি দিব মহাই ভাল পাব লাগে ৰ'বা এতিয়া ঘৰত আহিলোঁ আহি পেলাই কিনে অকণমান শুই আছোঁ এতিয়া বাজিল 4টা বাজিল নে কেইটা বাজিল বা 4:30 বাজিল তো মই অলপ এনেই শুইছোঁ আৰু মোৰ ওচৰত গুণগুণে খেলি আছে মোৰ একদম টোপনি লাগিছে ৰাতিও শুব পৰা নাই একদম এনেকুৱা পেইন কৰি আছিল বেক তো জাৰাৰ পাছত অকণমান ভাল পাইছোঁ বাট আৰু জাৰি দিব বুলি কৈছে অকণমান পিছত আৰু অলপ তেলো জাৰি দিব তাৰপিছত সেইখিনি লগাব দিছে আৰু তাৰপিছত যামগৈ ঘৰত আহিব পিচি একচোন কোনফালেদি ওলাই আহিল গুণগুণ পিচি নিব আহিব যাম আৰু আবেলি কেইবাৰ ক'লো এইটো কথা মই কি তাৰ কথা তাৰ মানে খেলা বস্তু আছেতো বহু পিচি আহিছিল আবেলি 6টা মানত মোক নিবৰ কাৰণে বাট ভাইয়ে যাব নিদিলে তো সেইকাৰণে থাকি গ'লো আৰু ন গুণগুণ যাওঁ আমি মই যাওঁ গুচি এইও বহুত কান্দিছিল মই যাব ওলাইতে তো নগ'লো আৰু কালি ৰাতিপুৱাই যাম আৰু কি হ'ল গুণগুণ ক'ত যাব গাড়ীখন ক'ত যাব আহমেদাবাদ ক'ত যাব গাড়ীখন আহমেদাবাদ যাব আৰু এইপিনে আমাৰ ভাবি যে বনাইছে কি ব্ৰইলাৰ মুৰ্গী গৰমে মাধ্যম খাই থাকা ব্ৰইলাৰ মুৰ্গী চৰম কৰতে হে মোৰ মোবাইলত চাৰ্জে নাই চাৰ্জ দে বনোৱা দেই ভালকে বনোৱা ৰাখা ছোৱালী আমাৰ গুণগুণৰ বস্তা কি পাৰা গ'ল আৰু এতিয়া তাই খাব কি খাবা গুণগুণ ভাত কিয় নোখোৱা ৰুটি আৰু কি খাবা ভাত নোখোৱা হা চাহ মাংস তো গাইজ আমাৰ ই অকমান ষ্টাইল কৰিব বোলে ছোৱালী পতাব বিয়া কৰাৰ পিছতো তো অলপ ষ্টাইল কৰি দিছো আৰু এটা চলি আৰু তাৰ চলি পতাব বেকগ্ৰাউণ্ড মিউজিক দি আছে এটা চলি হোৱাৰ পিছত ছোৱালী পতাব আমি নলগা বেলা বাটো এই সুমিতৰ মনত আছে না বাতি যে একবাৰ ফেম কৰি কেনে যাই পেয়েছি গোটালি মুলি দিছিলো মই আজিকালি মুখে নিদা আপিও ইমান মেকআপ নকৰিব দেখি যামান খুৱাই আছিল বেছি আগিব আৰু কপাল খানে এইখিনি জেগাত বা এইখিনি জেগাতো দে নেকি আৰু চান গুণগুণি কিবা কৰিছে মাকক চুপিছো মাক জীয়াকে এটা কাজিয়া লাগি আছে কাণ গুজাই দিব লাগে 10টা বাজি লাগি খোৱাই নাই তেওঁ ফাটি দিব ইচ্ছা যায় ভাঙা নাছে কি কাণ গুজাই দিব লাগে গুণগুণ
তো গাইজ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ কেনেকুৱা পালে চাই মোক প্লিজ জনাব নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব এণ্ড মোক কমেণ্টত জনাব আৰু এইটো পাগলে সঁচাকৈ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনিয়ে লগ পাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত বাই